হয় বন্ধুসকল, আজি আপোনালোকৰ সন্মুখত এখন স্মাৰ্ট ৱাচ, ডিজিটেল স্মাৰ্ট ৱাচ আনবক্সিং কৰিম। আপোনালোকে চাই থাকক। এমাজনৰ পৰা অৰ্ডাৰ দি লৈছিলোঁ। বলক আনবক্সিং আৰম্ভ কৰোঁ। এই হ'ল আমাৰ এস্কেমি ৱাচ। এয়াই হ'ল স্কেমি ৱাচ, স্মাৰ্ট ৱাচ। এইটো ৱাচ ৰাখোঁ। তাৰপিছত এইটো কি ওলায়, এইটো হ'ল আপোনালোকে চাইছে ৱাৰেণ্টি কাৰ্ড। ৰাখি দিওঁ। তাৰপিছত এইটো কি, তো আপুনি ঘড়ীটো কেনেকৈ ইউজ কৰিব, বস্তু কেনেকৈ ইউজ কৰিব সেইটো বিৱৰণ দিছে। পিছত চাম। চাইডত ৰাখি দিওঁ। এয়া হ'ল স্মাৰ্ট ৱাচ। এয়াই হ'ল ডিজিটেল স্মাৰ্ট ৱাচ। এইটো একদম অৰিজিনেল হয়। স্কেমি বেলটো ভাল। স্পট ৱাচ, শক ৰেজিস্ট্যান্ট। স্কেমি স্মাৰ্ট ৱাচৰ বেলটো কোৱালিটি ভাল। গ্ৰীণ লাইট লিখা আছে। কোৱালিটি বেষ্ট কোৱালিটি হয়। ইয়াৰ ফেচিলিটি চাওক। এইটো হ'ল লাইট বটন, এইটো হ'ল মুড, আৰু এইটো হ'ল ষ্টাৰ্ট, এইটো হ'ল ৰেষ্ট। এতিয়া আপুনি যদি ইয়াৰ টাইম চেঞ্জ কৰিব বিচাৰে বা ডেট চেঞ্জ কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি এই মুড বাটনটো মাৰিব লাগিব। মুড বাটনটো মৰাৰ পিছত তাৰপিছত ৰেষ্ট, যিটো এতিয়া মানে ঘণ্টাত আছে, এতিয়া মিনিটত নিবলৈ গ'লে ৰেষ্টটো মাৰিব লাগিব। তাৰপিছত ছেকেণ্ডত নিব গ'লে ৰেষ্টটো মাৰিব লাগিব। তাৰপিছত ষ্টাৰ্ট দি মানে চেঞ্জ কৰিব পাৰি। এতিয়া আপোনালোকে চাওক। এতিয়া 7:43:03। এতিয়া আমি মুড মাৰি দিলোঁ। এইটো হ'ল এলাৰ্মো দিব পাৰে। আপুনি এলাৰ্ম দিব পাৰে, চেঞ্জ কৰিব পাৰে, বা এইটো 24 ঘণ্টা কৰিব পাৰে, 12 ঘণ্টা কৰিব পাৰে। এতিয়া এটা ফেচিলিটি হ'ল ডিজিটেল, নৰ্মেল ঘড়ীৰ নিচিনা হয়। তাৰপিছত এতিয়া 00 হৈ গ'ল। এতিয়া আপুনি ৰেষ্টটো মাৰি দিলে ঘণ্টাত তাত যাব। ঘণ্টা তাত গ'লে এতিয়া ষ্টাৰ্ট মাৰিব। ষ্টাৰ্ট মাৰিবলৈ গ'লে এতিয়া মানে 7:43:40। এতিয়া আপুনি ষ্টাৰ্ট মাৰিলে 8টা, 9টা, 10টা এনেকুৱাকৈ চেঞ্জ কৰিব লাগিব। এইটো 24 ঘণ্টা দিয়া আছে। এইটো 8টা ৰাখি দিলোঁ আমি। তাৰপিছত ৰেষ্ট মাৰিলে মিনিটত আহিব। তাৰপিছত ডেট আহিব। তাৰপিছত এই যে ডেটটো আহিছে, ডেটটোত আহিছে 25, আজি 25 তাৰিখ। তাৰপিছত এইটো মাৰি চেঞ্জ কৰিব লাগিব। এইটো মাৰি আপুনি যিটো ডেট হয় সেইটো ডেট ছেট কৰি ল'ব। তাৰপিছত ৰেষ্ট মাৰি ডেটটো ছেট কৰিব লাগিব। আপোনাৰ যিটো ডে আছে, আজি কিবা ৱেডনেছডে আছে, ৰাখি দিওঁ। আপুনি এইটো মাৰি চেঞ্জ কৰিব পাৰিব। তাৰপিছত মুড মাৰি দিলে আগৰ নিচিনা যিটো ছেট কৰিব আপুনি এইটোৱে হৈ যাব। আৰু ইয়াত লাইট বটন এটা আছে। তাৰপিছতো ইয়াত
ডাঙৰকৈ এখন বটন দিছে, এইটোও লাইট হয়, এইটোও লাইট হয়। আমি ফ্লাছটো অফ কৰি দিওঁ। আপুনি এতিয়া লাইটটো চাব, এইটোও এটা বটন লাইটৰ, লাইট জ্বলিছে আপোনালোকে চাই আছে। তাৰপিছত এইটো এটা বটন হয় লাইটৰ, এইটো এটা বটন আপোনালোকে চাওক, লাইট জ্বলিছে। আপোনালোকে চালে কেনেকৈ ডেটটো চেঞ্জ কৰিব লাগে। আৰু এইটোৰ আমি এমাজনৰ পৰা অৰ্ডাৰ দি লৈছিলোঁ, এইটোৰ প্ৰাইচ পৰিছে 499। এইটো MRPটো বহুত থাকে, 2000 থাকে, কিন্তু এমাজনৰ পৰা ল'লে 499 পাব। থেংক ইউ।